10টা বজাৰ পৰা মিটিং আছে। মিটিং মানে আমাৰ ৰেলী হ'ব, তাৰপিছত অকণমান কেন্দ্ৰীয় আহিব, সেৱা এটা কৰিব, তেনেকুৱা আছিলে। সেইটো সময়ত আমাৰ ভুৱনৰ কিছুমান গুণ্ডা বাহিনী ইয়াত এটা গাঁৱৰ নহয় 15-20খন গাঁৱৰ ল'ৰা আহি পিনি ইয়াত মোৰ অংকত ভৰ্তি হৈ আছিলে। মই আহি পিনি মোক ঠেলা হেঁচা কৰিলে। মই কৈছোঁ চবৰ অধিকাৰ আছে, মোৰ অংখন সিহঁতে মিটিং কৰিব পাৰে, আমিও কৰিব পাৰোঁ, অধিকাৰটো চবৰ আছে। সেইকাৰণে মই কৈছোঁ আমি যদি আমাৰ গাঁৱত যদি নিৰাপত্তা নাই, যদি আমাৰ গাঁৱত যদি থাকি পিনি গাঁৱৰ বোৱাৰী গাঁৱৰ জীয়ৰী হৈ যদি মিটিং এটা কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ জীয়াই থকাৰ অধিকাৰ নাই। আৰু 2 নম্বৰ কথা, এই মুৰংঘৰখন ভুৱন পেগু বনাই দিয়া নহয় আৰু এই গুণ্ডা বাহিনী বনাই দিয়া নহয়। স্বয়ং মই নেতৃত্ব লৈ পিনি ইয়াত ধান কাটি পিনি লিগাং নাচি পিনি আমি এই বাঁহবিলাক গোটাই পিনি আমি মুৰংঘৰ বনাইছোঁ। সেয়ে মই ভাবোঁ সিহঁতে মিটিং কৰক, শান্তিপূৰ্ণ কৰক, আমাকো মিটিং কৰিব দিয়ক, তাত ক'বলগীয়া ভাষা নাই। কিন্তু সিহঁতৰ এটা গাঁৱৰ নহয় 15-20খন গাঁৱৰ ল'ৰা আহি পিনি আমাৰ ইয়াত বাধা প্ৰদান কৰিছে। কিন্তু ইয়াত আমাৰ অকল তৰাজান মহিলা আছিলে। আমি যোন কেণ্ডিডেট আহিলে আমি ৱেলকাম জনাইছোঁ। ভুৱন পেগু আমি ইয়াত গৌবে বুলি চিঞৰা নাই,
কিন্তু আমি আমাৰ ৰাজু মেধক আহিব লৈছে, সিহঁতে আমাক বাধা দিছে। এই আমি প্ৰশাসনক জনাই মানে এতিয়া প্ৰশাসনে আমাৰ ইয়াত উপস্থিত হৈছেহি। ঘটনাটো মানে আমাৰ আজি কিবা আমাৰ চৰ্দাৰ ৰাজু মেধক ডাঙৰীয়াৰ মানে আজি আমাৰ প্ৰগ্ৰাম আছিলে তৰাজান গাঁৱতে, আৰু ৰেলীও আছে আমাৰ কেমিজ জালং আৰু কেইখনমান জিপি। ইয়াতে আমি আমাৰ কৰ্মী, কংগ্ৰেছ কৰ্মী, জাগৰণ কৰ্মী আমি আমাৰ তৰাজান মুৰংঘৰতে আমি উপস্থিত হৈ আছিলোঁ এখেতক মানে আদৰিবৰ কাৰণে। কিন্তু কিছুমান মানে আমি ভুৱন পেগুৰ গুণ্ডা বাহিনী বুলি ক'ব লাগিব, তেখেতসকলে আগতীয়াকৈ আমাৰ গাঁৱৰ মুৰংঘৰত তেখেতসকলে উপস্থিত হয় আমাৰ কৰ্মী, কংগ্ৰেছ কৰ্মী আৰু জাগৰণ কৰ্মীক বাধা দিছিলে মুৰংঘৰত মানে উঠিব দিব নোৱাৰোঁ বুলি। কিন্তু মোৰ এই তৰাজান গাঁৱতে যদি এই মুৰংঘৰ যদি নিজৰ গাঁৱৰ মুৰংঘৰতে মই উঠিব নোৱাৰোঁ, তেনেহ'লে আমাৰ অধিকাৰ ক'ত থাকিব? সেইকাৰণে আমি তেখেতসকলক খুব মানে শান্তিপূৰ্ণভাৱে তেখেতসকলক আমি ইয়াৰ পৰা বিদায় দিলোঁ, আৰু তেখেতসকলেও মানে আমাৰ কথাটো মানি ল'লে যে আমাৰো মানে মিটিং আছিল, কিন্তু আপোনালোকে আগতে ইয়াৰ পৰা গুচি যাওক বুলি। কিন্তু আমাৰ মাজত তৰ্কাতৰ্কি হ'ল, পুলিচ প্ৰশাসন আহিল, তাৰপিছত ইহঁতে মানে গুণ্ডা বাহিনী, ভুৱন পেগুৰ গুণ্ডা বাহিনী ইয়াৰ পৰা মানে খেদন কালে। এইটোৱে আমাৰ ক'বলগীয়া। ঘটনাটো আমাৰ TMPK MMK আঞ্চলিক কমিটিৰ ইয়াত এখন মিটিং আছিলে এই তৰাজান মুৰংঘৰত। আমি বহি আছিলোঁ আগতীয়াকৈ আহি মিটিং এখন আৰম্ভ কৰিম বুলি। তাৰপিছত সিহঁতৰ মানুহ বলেৰো এটা লৈ মেলি ইয়াত একদম খপকৈ ৰখাই মেলি তাত মুৰঙত উঠি জাহা তাহা আমাক গালি গালাজ কৰি মানে আক্ৰমণ কৰিছে আমাৰ ল'ৰাকেইটাক। আমাক খেদা দিছে, মহিলাকেইটাই চপ্পল তপ্পল লৈ মাৰিছে আমাৰ ল'ৰাকেইটাক। তাৰপিছত এই তাৰে ডেকা ল'ৰা 4-5জনমান আহিছে। এজনকতো চিনিয়ে পায়, ভাস্কৰ না কি কয় ইয়াৰ, সি একদম ফিজিকেলি আমাক এটেক কৰিছে আৰু অপদস্থ কৰিছে, ঠেলা ঠেলি কৰি একদম পাঁচ দিছে আমাক। এইটো কাউণ্ট নকৰিলে সিহঁতৰে পপুলেশ্যনটো বেছি হৈ গ'ল লাষ্টত। আমাৰতো আৰম্ভ হ'ব বুলি আমি বহিছিলোঁহে জাষ্ট মিটিংটো। একদম নাই, ভিডিঅ' নাই এনেকুৱা। ভিডিঅ'টো আমি ল'বলৈ সময় নাপালোঁ মানে। আমিতো মিটিঙত ভালকৈ বহি আছিলোঁ মিটিং আৰম্ভ কৰিম বুলি। এতিয়া মানে চপ্পল তপ্পল লৈ মেলি মহিলাকেইটাও আৰু ল'ৰাকেইটাও মানে একদম আক্ৰমণ কৰি দিলে। প্ৰশাসন নাছিলে তেতিয়া। প্ৰশাসনক কোনে একজেক্টলি খবৰ দিলে আমিতো গমেই নাপালোঁ। আমাকতো তাৰপৰা ডাইৰেক্ট খেদিছে মুৰঙৰ পৰা, চপ্পল তপ্পল দি মাৰিছে আৰু পাঁচ দিছে আমাৰ ল'ৰাকেইটাক, ঠেলিছে। এই মহিলাকেইটাই মাৰিছে। হা, এইটো কংগ্ৰেছ দলৰ বুলি গম পাইছোঁ। আমিতো সাংগঠনিক মিটিং এটা ইয়াত বহিম বুলি ভাবি আছিলোঁ মানে প্লানিং আমাৰ ইয়াতে আছিলে।